হাই গাইজ, কি খবৰ? আজি ভাবিলোঁ মই এটা ব্লগ কৰোঁ, মোৰ চেনেলত প্ৰথমটো ব্লগ। তো কি কৰিম, ঘৰত থাকিও বৰ লাগে ন। কৰোণা মহামাৰীৰ যি প্ৰভাৱ পৰিছে সেই বুলি ভাবিলোঁ মই আপোনালোকৰ লগতে ব্লগ কৰোঁ। তো মোৰ লগত ব্লগ। তো গাইজ আজি ভাবিলোঁ এটা অপাৰেশ্যন কৰা যাওক। এতিয়া অপাৰেশ্যন এইটো অপাৰেশ্যন কৰিম আমি যিটো অপাৰেশ্যন কৰিম। তো এতিয়া এটা বটল কৰিম, চাই যাওক অপাৰেশ্যন কৰিম। তো দেখাই যাম দেই। তো গাইজ এইটো অপাৰেশ্যন কৰিবৰ কাৰণে আমি এইটো বটলটো সোপাটো খুলি ল'লোঁ। এতিয়া আমি প্লাষ্টিকখন কাটিম। অপাৰেশ্যন আৰম্ভ। খুলি ল'লোঁ এতিয়া। তাৰপিছত ইয়াতে আমি মানে ইয়াৰ পেটটো কাটি দিম। ইয়াৰে পেটটো ইফালে পেট কাটিম আৰু ইফালে মাথা কাটিম। তাৰ কাটি লওঁ। পেটৰ ফালে কটা হ'ল সেইটো, আৰু এইফালে মই মাথাৰ ফালে কাটিম। তো কাটি দিলোঁ। বাট এতিয়া আমি ইয়াতে ফিনিচিং কৰি ল'ম। এইখিনি অলপ মানে কাটা গৈছে, তো আমি এতিয়া ফিনিচিং কৰিম। তো ফিনিচিং ইজ কমপ্লিট। ইয়াতে আমি তো আমাৰ কমপ্লিট হ'ল এই দুটা, এটা 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 এটা। তো এই দুটাৰ লগত আমি কি কৰিম এবাৰ আমি আপোনালোকক দেখাই দিম। দেখাই যাম। তো গাইজ এতিয়া আছে আমাৰ লগত ৰঙৰ টেমা, এইটো এটা এইটো এটা। এতিয়া মই ৰং কৰিম। লগত আছে ইয়াতে ব্ৰাছ, এতিয়া এটা ব্ৰাছ আৰু উপায়টো নাই গাইজ। এতিয়া আমি ডাঠ ব্ৰাছেদি ব্ৰাছ কৰিম, মানে দুডাল ব্ৰাছ লাগে। তো এডাল ইয়াত এডাল আছে এনেকুৱা, আৰু এডাল মোৰ লগত ব্ৰাছ নাছিল, তো ইয়াতে মই এডাল লৈছোঁ। মোৰ লগত আপোনালোকে ৰং কৰিবলৈ ষ্টাৰ্ট কৰক। কালাৰটো এনেকুৱা কালাৰ। আমাৰ কমপ্লিটে হ'ব আৰু। তো আমাৰ এইটো কমপ্লিট হ'ল। এইটো এতিয়া আমি এইটো শুকা দিম। আমি কিন্তু ভিতৰত এইখিনি মুচিব লাগিব, নহ'লে মোক মা ফালি দিব। তো ভিতৰৰ ফালে আমি লগা নাই, আৰু আমি বাহিৰৰ ফালে চবফালে দি লগাইছোঁ। এইটোত আমি এইটো কালাৰ কৰিম। তো ষ্টাৰ্ট কৰিবা। এইটো ব্ৰাছেদি নকৰিম, এইটো ব্ৰাছেদি কৰিম। কটা লাগি চাউটি হয় দিয়া। এইটো আমাৰ কালাৰটো গোটা লাগি গ'ল। তো আমি এইটো এতিয়া মই নোৱাৰিম কেনেকৈ কৰে। মই এইটোৱে কালাৰ কৰিম। গাইজ এইফালে আমাৰ মানে এইটো ৰং লগা নাই, কিয় মই ইমান ভাল কৰি নাজানো। তো ইয়াতে আমাৰ এইটো কমপ্লিট হ'ল। বাকীটো আমি ভাবোঁ যেতিয়া শুকাই আৰু যদি ৰং ধৰে আমি ৰং কৰিম। আৰু তো মই এতিয়া কালাৰ বহা নাই। তো গাইজ এতিয়া আমি এইটো শুকা দিলোঁ ইফালে। তো গাইজ
শুকাই কেনে ৰেডি এতিয়া আমি ইহঁতৰ কাণ ফুটা কৰিম আমি ইহঁতক সনা পিন্ধাই দিম তাৰ কাৰণে আছে আমাৰ লগত অস্ত্ৰ কাণ ফুটোৱাৰ কাৰণে এইবোৰ অস্ত্ৰ মোৰ তো ইহঁতক ফুটা কৰিম পিছফালে কাণত ফুটা কৰিম দেই ফুটা কৰি দিলোঁ বাট সনা পিন্ধাবৰ কাৰণে ফুটাটো অলপ সৰু হৈছে তো আমি এবাৰ এটা দিছোঁ তেনেদৰে ইটো আমি কৰি ল'ম তাৰপিছত লগ পাই আছোঁ তো আমি ফুটা কৰি ল'লোঁ দুটাই লৈছোঁ ফুটা কৰি এতিয়া সনা পিন্ধাবৰ কাৰণে সনা লাগিল তো আমি সনা লৈ আহিম সনা আমি ডাবল ভাঁজ কৰি লৈছোঁ জোখত আমি সনা লৈ লৈছোঁ গাইজ মোৰ লগত আছে 4ডাল সূতা এইবাৰ আমি কি কৰিম 2ডাল এটা আৰু এই 2ডাল এটা অ'কে ভাবিছে মই কি কৰি আছোঁ তো জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰা কৰি চাই থাকিব আপোনালোকে পিছত লাষ্টত গম পাব অপাৰেশ্যন কৰাৰ এতিয়া কাৰণটো কওঁ ইয়াতে আমি যে মই দেখাইছিলোঁ তাত ইয়াতে মই মাটি ভৰালোঁ মাটি ভৰাই কিনে ইয়াতে আমি ফুল ৰুম তো এনেকুৱাকৈ আৰু মই বনাইছিলোঁ এইটো এনেকুৱা তো কেতিয়াবা পিছত ভাল কৰি দেখাম এইবোৰ মাটি তো এতিয়া আমি ফুল আনিব যাওঁ গাইজ এতিয়া মই বহুতৰ ঘৰত যাম মানে আমাৰ ওচৰতে বৌ তো তাতে মই ফুল আনিব যাম ফুল দিছো ফুল এডাল করে দিবে তো এতিয়া মই দিম
সামৰিছোঁ যদি ভাল লাগিছে লাইক কৰি দিব ষ্টে চেফ ষ্টে হোম বাই বাই